हेलो गाइस, কি খবৰ বাৰু? আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো ভিডিঅটো সম্পূৰ্ণ চাব আৰু শেষত জনাব আপোনালোকৰ কেনে লাগিল। আৰু আজি দুপৰীয়া মই বনাইছিলো পালক পনীৰ, মানে পালেং শাকৰ লগত পনীৰ বনাইছিলো। পনীৰটো মই কেঁচাই বনাইছিলো। যদি আপোনালোকৰ প্ৰয়োজন হয় পনীৰটো অলপ ফ্ৰাই কৰি ল'বও পাৰে, কিন্তু মই কেঁচা পনীৰ খাই ভাল পাওঁ কাৰণে কেঁচাই বনাইছিলো। আৰু ভিডিঅটো আহকচোন চাওঁ কেনেদৰে বনাইছিলো। অকণমান ক্লিপ কৰি ৰাখিছিলো মই, তেনেহ'লে ভিডিঅটো চাই লওক। আজি মই বনাম পালক পনীৰ, আৰু তাৰ বাবে মই পালেং শাক লৈছোঁ। পালেং শাকখিনি আপোনালোকৰ প্ৰয়োজন অনুসাৰে কাটি ল'ব, নহ'লে অকণমান বইল কৰি ল'ব। অকণমান কুহুমীয়া গৰম পানীত 2 মিনিটমান সময় বইল কৰি ল'ব পাৰে। মই কিন্তু অকণমান কাটিয়ে লৈছোঁ এয়া। আৰু লৈছোঁ এটা বিলাহী, অকণমান আদা, 2টা কেঁচা জলকীয়া, 2টা পিঁয়াজ এটা মই মিক্সাৰত দি দিম আৰু এটা তেলত দি দিম টুকুৰা টুকুৰকৈ কাটি, আৰু কেইফুটামান নহৰু লৈছোঁ। আৰু এতিয়া সকলোখিনি মই মিক্সাৰত ধুনীয়াকৈ দি ল'ম। এই সকলোখিনি দি দিলোঁ, আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'ম। চাই থাকিব। মই এখন কেৰাহী পাতি দিলোঁ গেছত, আৰু কেৰাহীখন গৰম হোৱাত তেল দিলোঁ। তেল দি মই দিছোঁ 2খিলা তেজপাত টুকুৰাকৈ কাটি দিছোঁ, আৰু লং ইলাচি ডালচেনি অকণ দিছোঁ। আৰু এইকেইটা অকণমান ফুটিবলৈ দিম। আৰু এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ পিঁয়াজ। পিঁয়াজটো বৰ বেছি ৰঙচুৱা হ'বলৈ নিদিওঁ, অকণমান কোমল হ'বলৈ দিম। পিঁয়াজটো কোমল হৈছে, আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ প্ৰয়োজন অনুসৰি হালধি, নিমখ দিম। জিৰা জালুকৰ গুড়ি 1 চামুচ। এতিয়া দিছোঁ ধনিয়া গুড়ি 1 চামুচ। আৰু এতিয়া সকলোখিনি ভালদৰে লৰাই দিম। আৰু এতিয়া ইয়াতে দিম মই যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি। এতিয়া এইখিনি ভালদৰে লৰাই দিম, আৰু গেছটো এতিয়া বঢ়াই দিম। কিমান ধুনীয়া এটা ফাইন পেষ্ট মই বনাই লৈছিলোঁ, মিহি হ'লে ভাল লাগে। এতিয়া এইখিনি এনেদৰে ভাজি থাকিম 10 মিনিটমান সময়। 10 মিনিটৰ পিছত দেখাই আছোঁ কি হয়। এইখিনি পূৰা একদম সিজি গৈছে। চাইডে চাইডে তেলটো বেৰিঙি উঠিছে, দেখিছেনে ইয়াত। আৰু অলপ সময় ভাজিব লাগিব। মই এতিয়া ইয়াত ব্যৱহাৰ কৰিম অকণমান গৰম মছলা, অকণমান দিছোঁ, বেছি নহয়। এতিয়া মই ইয়াত দিছোঁ কচুৰি মেথি। কচুৰি মেথি দিলে ইয়াৰ গোন্ধটো আৰু খুবেই টেষ্টি হয়। নমাওতেও দিব পাৰি, মই তেলতে দি ভাল পাইছোঁ, সেইকাৰণে মই তেলতে দিওঁ। ইয়াত যদি আপোনালোকে আলুৰ খায়, অকণমান টুকুৰা টুকুৰকৈ আলু কাটি দিব পাৰে, কিন্তু মই ভাল নাপাওঁ, সেইকাৰণে নাই দিয়া। দেখিছেনে পূৰা তেলটো বিৰিঙি উঠিছে। আৰু এইখিনি সময়তে মই পনীৰ দিম। এয়া লৈছোঁ মই আধা কেজিৰ পনীৰ, আৰু পনীৰটো মই এনেকেদৰে কাটি লৈছোঁ, মোৰ জোখমতে মই কাটি লৈছোঁ। আৰু পনীৰটো মই কেঁচাই দিম। আপোনালোকে যদি কেঁচা পনীৰ খাই বেয়া পায়, তেনেহ'লে পনীৰটো ভাজি দিব, একো প্ৰব্লেম নাই। ভাজি দিলেও ইয়াৰ টেষ্টিটো কোনো গুণে কম নহয়, কিন্তু মই কেঁচা পনীৰ খাই যিহেতু ভাল পাওঁ, সেইবাবে কেঁচাই বনাওঁ। এতিয়া
এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম গৰম পানী মই বাতিটো অখালি পানী দিছোঁ মোৰ এইখিনি পুৰা 15 মিনিটমান সময় ঢাক মাৰি সিজালোঁ আৰু গ্ৰেভি হৈ পৰিছে ইয়া ধুনীয়াকৈ আৰু এইখিনি সময়তে এতিয়া মই ব্যৱহাৰ কৰিম ঘি বাটাৰ যিকোনো এটা কিবা এটা দি দিলে মানে খাবলৈ খুবেই সোৱাদ হয় মই ব্যৱহাৰ কৰিছোঁ সম্প্ৰীতিক কেঁচা ঘিটো মই প্ৰায় 2 চামুচ দিছোঁ আৰু ইয়াত দিব লগা মোৰ একো নাই এতিয়া মোৰ আজিৰ ৰেচিপি পালক পনীৰ হৈ গৈছে ধুনীয়াকৈ ঘিউ দিলে ধুনীয়া ফ্লেভাৰ এটা আহে মই সেইকাৰণে দিছোঁ বেলেগ একো নাই ইয়াত টেষ্টি হয় দি দিছোঁ আৰু খাবলৈ ভাল লাগক বুলি হৈ গৈছে মোৰ আজি পালক পনীৰ ৰেচিপি মই গেছটো অফ কৰি দিছোঁ এয়া হৈছে আজি মোৰ পালক পনীৰ এয়া ভিডিঅ'টো চাই বাৰু কেনে পালে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ জইন হৈছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায় পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই